আমি লোকেশ্যন এটা চাবলৈ গৈছিলোঁ আৰু তাত একো ভিডিঅ' কৰা নহ'লে যিহেতু বহুত দেৰি হৈ আছিল আৰু এইবিলাক মোবাইল চোবাইল লৈ পেলাই শ্বুট কৰি থকাৰ টাইম নাই আৰু সেইটো কাৰণে সোনকালে উভতি গৈ আছোঁ ঘৰলৈ। তাৰপিছত ভাতটো খাই পেলাই ওলাই আহিব লাগিব আৰু হস্পিটেলত গৈ আছোঁ এতিয়া। এয়া দেখিছেনে বৰমাৰ চকুৰ অপাৰেশ্যন হৈছিলে, সেইটো খুলিব। চ' আমি ডক্টৰৰ ওচৰলৈ গৈ আছিলোঁ। এয়া আমি চাবলৈ বহি গ'লোঁ, ষ্টাৰ্ট হ'বই আৰু। তাইৰ যিহেতু ভোক লাগিছিলে কিবা কিবি লৈ আনিলোঁ খাবৰ কাৰণে আৰু তাৰপিছত আমি পিছতে বহিলোঁ, কাৰণ আগৰ পৰা চাই পেলাই মই ইমান এটা আমেজ নাপাওঁ। এয়া ষ্টাৰ্ট হৈ গ'ল ড্ৰামা। ডান। এতিয়া আমি ঘৰ যাম, আৰু মোক পেলাই থৈ যাব। নাটক শেষ হ'ল আৰু আমি তাৰপিছত ফটো কেইখনমান উঠিলোঁ আমি সকলোৱে মিলি। মোৰ মা ভণ্টিহঁত আহিছিল আৰু এয়া আছিল আৰু দাদা, এয়া মা আৰু এওঁ, আমি
গোটেইখিনি ফটো উঠি পেলাই আমি ঘৰা ঘৰি যাব লাগে আৰু কাৰণ যিহেতু মোৰ ৰাতিপুৱাৰ পৰা বহুত কষ্ট হৈছিল আৰু মাহঁতো গুৱাহাটী যাবগৈ চ' এজনী বৰ্ণালী আমাৰ ভণ্টিয়ে হয় আৰু তাহাঁতক বাই বাই দি পেলাই আমিও ঘৰমুৱা হ'লোঁ আজিলৈ ইমানেই আৰু মোৰ ভিডিঅ'টো চাই পেলাই কেনে পালে কমেণ্ট কৰি জনাব আৰু চেনেলটো নতুন যিহেতু ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব থেংক ইউ